নমস্কাৰ আসামিছেল অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো মৰমৰ বন্ধু-বান্ধৱীসকল আজি নতুন চাকৰিৰ আপডেট লৈ আহিছো এই আপডেট কিটা চোৱাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনত গৈ অলপ গৈ ক্লিক কৰি ৰাখিব এনে ধৰণৰ জব আপডেট চাই থাকিবৰ বাবে তো বন্ধুসকল অসমত নতুনকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি পাইছে তো এই পোষ্ট কিটা আবেদন কৰিব হলে শিক্ষাগত অৰ্হতা 8 পাছৰ পৰা আৰম্ভ আছে যদি আপুনি গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি বিচাৰি আছে তেনেহলে এই ভিডিওটো সম্পূৰ্ণ চাই থাকিব তো আহক ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টটো এবাৰ চাই লওঁ আসাম জব ভেকেন্সি 2022 এখন ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্ট হয় তো ইয়াৰ তলফালে দেখিব পাৰিছে ইয়াৰ পোষ্টৰ ডিটেইলছ সমূহ দিয়া আছে তো প্ৰথমৰ পোষ্টটো দেখিব পাৰিছে লেবৰেটৰী বিআৰ তো ইয়াৰ দেখিব পাৰিছে টোটাল 4টা পোষ্ট ইয়াত মুকলি কৰা হৈছে ইয়াৰ পিছৰ পোষ্টটো দেখিব পাৰিছে লাইব্ৰেৰী বিআৰ তো ইয়াৰ দেখিব পাৰিছে টোটাল দুটা পোষ্ট ইয়াত মুকলি কৰা হৈছে ইয়াৰ পিছত দেখিব পাৰিছে গ্ৰেড 4 পোষ্ট ইয়াত দুটা পোষ্ট ইয়াত মুকলি কৰা হৈছে তো ইয়াত দেখিব পাৰিছে ইয়াৰ তলফালে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশনটো দিয়া আছে তো এই পোষ্ট কিটাৰ আবেদন কৰিব হলে 8 পাছ হলে আপুনি আবেদন কৰিব পাৰিব ওপৰত কৈ দিয়া পোষ্ট কিটা আবেদন কৰিব হলে কেৱল 8 পাছ হলে আপুনি আবেদন কৰিব পাৰিব তো বন্ধুসকল ইয়াৰ পিছত দেখিব পাৰিছে নেক্সট পোষ্টটো তো ইয়াত দেখিব পাৰিছে এসিস্ট্যান্ট প্ৰফেসৰৰ পোষ্ট ইয়াত মুকলি কৰা হৈছে ইয়াত দেখিব পাৰিছে জিওগ্ৰাফিৰ এটা পোষ্ট ইয়াত মুকলি কৰা হৈছে এটো ইউআৰ অৰ্থাৎ সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে কেমিষ্ট্ৰিটো এটা পোষ্ট মুকলি কৰা হৈছে ইয়াৰ পিছত দেখিব পাৰিছে ভোটানিত এটা পোষ্ট মুকলি কৰা হৈছে আৰু দেখিব পাৰিছে এটো ইউআৰ অৰ্থাৎ সকলো কেণ্ডিডেটে এই পোষ্টটো আবেদন কৰিব পাৰিব তো দেখিব পাৰিছে এইকেইটা এসিস্ট্যান্ট প্ৰফেসৰৰ পোষ্ট হয় তো দেখিব পাৰিছে এই এসিস্ট্যান্ট প্ৰফেসৰৰ পোষ্ট কিটা আবেদন কৰিব হলে ইয়াৰ বয়সটো দিয়া আছে ইয়াত দেখিব পাৰিছে 38 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব যদি আপুনি এসএসসি ক্যান্ডিডেট হয় 5 বছৰ অতিৰিক্ত পাব যদি আপুনি ওবিসি এমবিসি ক্যান্ডিডেট হয় তেনেহলে 3 বছৰ অতিৰিক্ত পাব যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেনেহলে 10 বছৰ অতিৰিক্ত পাব ইয়াৰ পিছত দেখিব পাৰিছে লাইব্ৰেৰী বিআৰ লেবৰেটৰী বিআৰ আৰু গ্ৰেড 4 পোষ্ট কিটাৰ বাবে ইয়াৰ এজটো দিয়া আছে তো দেখিব পাৰিছে ইয়াত 18 পৰা 40 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব যদি আপুনি এসএসসি ক্যান্ডিডেট হয় তেনেহলে 5 বছৰ অতিৰিক্ত পাব যদি আপুনি ওবিসি এমবিসি ক্যান্ডিডেট হয় তেনেহলে 3 বছৰ অতিৰিক্ত পাব যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেনেহলে 10 বছৰ অতিৰিক্ত পাব তো ইয়াৰ পিছত দেখিব পাৰিছে এইকেইটা পোষ্ট আবেদন কৰিব হলে পিআৰসি অৰ্থাৎ পাৰ্মানেন্ট ৰেসিডেন্টৰ সাৰ্টিফিকেট থাকিব লাগিব আৰু ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ এপ্লিকেশন ফিজ তো ইয়াত দেখিব পাৰিছে 300 টকা ইয়াত এপ্লিকেশন ফিজ পে কৰিব লাগিব গ্ৰেড 4 আৰু লেবৰেটৰী বিআৰ আৰু লাইব্ৰেৰী বিআৰৰ পোষ্ট কিটাৰ বাবে ইয়াৰ পিছত দেখিব পাৰিছে এসিস্ট্যান্ট প্ৰফেসৰ পোষ্ট কিটাৰ বাবে 1500 টকা ইয়াত এপ্লিকেশন ফিজ পে কৰিব লাগিব আৰু ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ লাষ্ট ডেটটো ইয়াত দেখিব পাৰিছে এই এডভাৰটাইজমেন্টটো প্ৰকাশ পোৱাৰ 15 দিনৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব তো বন্ধুসকল এই এডভাৰটাইজমেন্টখন প্ৰকাশ পাইছে 17/11/2022 তাৰিখে অৰ্থাৎ 17/11/2022 তাৰিখৰ পৰা 15 দিনৰ ভিতৰত আপুনি এই পোষ্ট কিটা আবেদন কৰিব পাৰিব তো বন্ধুসকল এইকেইটা পোষ্ট কেনেকৈ আবেদন কৰিব লাগিব অৰ্থাৎ হাউ টু এপ্লাই তো বন্ধুসকল এইকেইটা পোষ্ট আবেদন কৰিব হলে অফলাইন জৰিয়তে আপুনি আবেদন কৰিব লাগিব তো ইয়াত দেখিব পাৰিছে আপোনাৰ কমপ্লিট বায়োডাটা আৰু লগত এডুকেশ্যন কোৱালিফিকেশনৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট এই সকলোবোৰ গাঁঠি দি পেলাই আপুনি অফলাইন জৰিয়তে আবেদন কৰিব লাগিব তো ইয়াৰ অফিচিয়েল এড্ৰেছটো দেখিব পাৰিছে অৰ্থাৎ পোষ্টেল এড্ৰেছটো দেখিব পাৰিছে প্ৰিন্সিপাল ৰঙিয়া কলেজ ৰঙিয়া পিও আছে ৰঙিয়া ডিস্ট্ৰিক্ট আছে কামৰূপ বেকেটত আসাম পিন নম্বৰ দেখিব পাৰিছে 781354 তো এইটো এড্ৰেছতে আপুনি পোষ্টেল যোগে আবেদন কৰিব লাগিব আৰু ইয়াৰ পিছত দেখিব পাৰিছে ইন্টাৰভিউ নহবা ৰাইটেন টেষ্ট কেতিয়া লোৱা হ'ব এই সকলোবোৰ আপোনাৰ ইমেইল এড্ৰেছ নহবা ৱেবছাইটৰ জৰিয়তে চাব পাৰিব তো বন্ধুসকল যেতিয়া আপুনি এই পোষ্ট কিটা আবেদন কৰিব তাৰ লগত ইমেইল আইডি আৰু ফোন নম্বৰ দিবলৈ নাপাহৰিব তো বন্ধুসকল ইয়াৰ পিছত দেখিব পাৰিছে অফিচিয়েল ৱেবছাইটটো ইয়াত দেখিব পাৰিছে www.rongiacollege.ac.in এই ৱেবছাইটৰ জৰিয়তে আপুনি সকলোবোৰ ইনফৰমেশ্যন পাই যাব অৰ্থাৎ কেতিয়া ইন্টাৰভিউ লোৱা হ'ব আৰু ৰাইটেন টেষ্ট কেতিয়া হ'ব আৰু ৰিজাল্টটো এই সকলোবোৰ এই ৱেবছাইটৰ জৰিয়তে আপুনি চাব পাৰিব তো বন্ধুসকল আজিৰ আপডেট ইমানে আছিলে আপডেটটো পাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধুসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ পোৱাৰ আশাতে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ।